বিচাৰত ফাঁসি চাই বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। ছাতাপাৰা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পত্নীৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পত্নী পৰকীয়া প্ৰেমৰ বাবে নিজ স্বামীক হত্যা কৰি গছত ওলমাই থোৱাৰ অভিযোগ। পত্নীৰ পৰিয়ালৰ লোকে সংঘটিত কৰিছে এই হত্যাকাণ্ড। হত্যাৰ বলি হোৱা যুৱকজন ছাতাপাৰা গাঁৱৰ ৰহমান আলী বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ নি তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাক লৈ স্থানীয় ৰাইজ তথা হত্যাৰ বলি হোৱা পৰিয়ালৰ লোকে হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। দুপৰীয়া মোৰ সৰু ভাইৰ বোৱাৰীটো তাৰ শহুৰৰ ঘৰত গ'ল, মাতি লৈ গৈছে তাৰ ডাঙৰ শহু জেঠা শহু। তাৰপিছত লৈ যাই দিনটো তাতে থাকিল। মই কামত গৈছিলোঁ, কামৰ পৰা আহি সুধিলোঁ, মাক সুধিলোঁ যে মোৰ ইহঁতে ক'ত গ'ল ভাইটি, কয় নাই শহুৰৰ ঘৰত গৈছে। তাৰপিছত তাক ফোন কৰোঁ, ফোন নুঠা। কমচে কম 15-20 বাৰমান মাৰিছোঁ দুটা মোবাইল দি। তাৰপিছত বহু মানুহ লগাই দিছোঁ, ফোন নুঠা। ই ক'ত বা আছে, ই ফোন উঠাব নোৱাৰে। 12টালৈকে ফোন মাৰিছোঁ, তাৰ খবৰ নাই। তাৰপিছত এই ৰাতি 3:30 বজাত তাৰ শহুৰৰ ঘৰৰ মানুহ আহিল যে এই ৰহমান ক'ত গ'ল। আমি ক'লোঁ যে আপোনাৰ ঘৰতে গৈছে, আমি কি জানো, আপুনি মাতি লৈ গৈছে, আপুনিহে জানে তাৰ বোৱাৰীক তাক। তাৰপিছত তাতে আছিল মাফিজুল আছিল, মাইনুল আছিল, তুলবৰ আছিল, তুলিভেন আছিল, তাৰ মাইকীটো আছিল। লাষ্টত এজন মানুহ গ'ল আবেদ আলী, আমাৰ গাঁৱৰ ওচৰতে, একে গাঁৱৰে, কচুৱা গাঁও পাঠটো। আজি কি দেখা পালে? হত্যা কৰিলে, তাৰ শহুৰ ঘৰৰ মানুহ হত্যা কৰিলে। আজিতো দেখা পালোঁ গছত ফাঁচি লটকাই দিয়ে আছে, হত্যা কৰি দিছে। এতিয়া আৰক্ষী আমি জিম্মাত দিলোঁ, আৰক্ষী কি কৰে। ল'ৰাজনৰ বয়স কিমান হ'ব? বয়স 30 মান হ'ব। নাই। ল'ৰাজনৰ নাম কি? হা? ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম ৰহমান আলী। নিউজ ডেস্ক রিপোর্ট, মাসমি নিউজ।